নমস্কাৰ। আজি আমি নৈত ধৰা সৰু মাছৰ লগত ঔটেঙা জোল বনাই দেখুৱাম। এতিয়া আমি ঔটেঙাখিনি বইল কৰি লৈছোঁ। পিঁয়াজ লৈছোঁ, হালধি লৈছোঁ, নিমখ লৈছোঁ, জিৰা গুড়ি লৈছোঁ, বগা সৰিয়হ লৈছোঁ, পাঁচফোৰণ লৈছোঁ, জলকীয়া গুড়ি লৈছোঁ। গৰম হৈ গৈছে, তেলটো পৰিমাণ চাই দিছোঁ। তেলটো গৰম হৈ গৈছে, এতিয়া আমি মাছখিনি হাফ ফ্ৰাই কৰি লওঁ। ইতিমধ্যে আমাৰ 5 মিনিটমান মাছখিনি ফ্ৰাই কৰাৰ পিছত হৈ গৈছে। এতিয়া আমি মাছটো কাঢ়ি লওঁ। প্ৰথমতে মই দিলোঁ পাঁচফোৰণ, তাৰপৰা দিলোঁ বগা সৰিয়হ, তাৰপৰা দিলোঁ পিঁয়াজ দিলোঁ, তেজপাত এটা দিলোঁ, তাৰপাছত দিলোঁ বইল কৰা ঔটেঙাখিনি অলপ ভাজি ল'লোঁ। এতিয়া আমি নিমখ দি দিলোঁ আন্দাজমতে, হালধি দি দিলোঁ, অকণমান জিৰা গুড়ি দি দিলোঁ, অকণমান জলকীয়া গুড়ি দি দিলোঁ। হৈ গৈছে। ঔটেঙা বইল কৰা পানীখিনি আপোনালোকে পেলাই নিদিব। এই পানীখিনিকে মাছৰ জোলত দি দিব। তাৰপাছত আপোনালোকে মাছখিনি তাত দি দিব। এতিয়া আমি 10 মিনিট সময় উতলিব দিব লাগিব। ঔটেঙা আৰু পুঠি মাছৰ জোল 10 মিনিট উতলোৱাৰ পিছত আমাৰ হৈ গৈছে। ইতিমধ্যে আমাৰ ঔটেঙা আৰু পুঠি মাছৰ জোল হৈ গৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।